Hello friends, welcome back to my channel. আজি মই আপোনালোকৰ ওচৰলৈ বৰলীয়া মাছৰ বিলাহীৰ হৈতে এটা ধুনীয়া ৰেচিপি লৈ আহিছো। তাৰ বাবে আমাক কি ইনগ্ৰেডিয়েন্ট লাগিব এটা মই লৈ লৈছো। এই বিলাহী 4টা লৈছো মিডিয়াম সাইজৰ, পিয়াজ এটা লৈ লৈছো, কেঁচা জলকীয়া 3টা লৈছো আৰু ইয়া আদা নহৰু জলকীয়াৰ পেষ্ট, ইয়া হল জিৰা পাউডাৰ, এ জলকীয়া পাউডাৰ আৰু শুকান জলকীয়া 2টা লৈছো আৰু ইয়া লাষ্টত দিবলে ধনিয়া লৈছো আৰু পিয়াজৰ নলি কেডালমান লৈছো আৰু এইখিনি বৰলীয়া মাছ ধুনিয়াকে বাছি লৈছো। মই এই বিলাহী কিটা কাটি লৈছো। মাজৰ বীজখিনি গুচাই দিব আৰু এইখিনি কাটি দিম অকমান। এনেকুৱা সৰু টুকুৰা কৰিম, বেছি মিহিও নকৰো। এনেদৰে মিডিয়াম সাইজত কাটি লৈছো। পিয়াজৰ নলিবোৰো কাটি লৈছো, ধনিয়াখিনিও কাটি লম। কেঁচা জলকীয়াখিনি ভাগি লৈছো, পিয়াজখিনিও মিডিয়াম সাইজত কাটি লৈছো। এতিয়া ধনিয়াখিনিও কাটি লম। এতিয়া এইখিনি ৰেডি হৈ গ'ল। এতিয়া আমি বনাবলৈ লৈছো। আহক চাও। কেৰাহীটো গৰম হ'বলৈ দিছো, ইয়াতে তেল দি দিছো। এতিয়া এই ৰেচিপিটোত মই মাছখিনি ভাজি নলওঁ, কেঁচাই কেঁচাই দি দিম। তেলটো ভালদৰে গৰম হ'বলৈ দিম। তেল গৰম হৈ গ'ল। এতিয়া ইয়াতে পাঁচফোৰণ দি দিম আৰু লগতে শুকান জলকীয়া কেইটাও দি দিছো। এতিয়া ইয়াতে পিয়াজখিনি দি দিম। পিয়াজখিনি অকমান ভাজি লৈছো। পিয়াজখিনি অলপ ভাজাৰ পিছতে এতিয়া বিলাহীখিনি দি দিলো। এতিয়া ইয়াতে নিমখ দি দিম। হালধি দি দিছো। এতিয়া ইয়াতে আদা নহৰু পেষ্টখিনি দি দিছো, জলকীয়াৰ গুড়াখিনিও দি দিছো আৰু জিৰা গুড়াখিনিও দি দিছো। এতিয়া মিক্স কৰি দিম। লগতে কেঁচা জলকীয়া যে ফালি থৈছিলো সেইখিনি দি দিম। এতিয়া এইখিনি আধা ভাজা যোৱাৰ পিছত মই ইয়াতে মাছখিনি দি দিম। কেঁচাই দিছো। এতিয়া এইখিনি লাহে লাহে ভাঙি নোযোৱাকৈ মিক্স কৰি দিম অলপ। তাৰপাছত এতিয়া লগে লগে ঢাকি দিম, এনেকৈ সিজিবলৈ দিম। 3 মিনিটমান ঢাকি থোৱাৰ পিছত অলপ লাহেকৈ লাৰি দিম। মাছখিনি যাতে ভালকৈ সিজি যায় তাৰ কাৰণে এতিয়া এইখিনি আৰু অকমান ঢাকি দিছো।
অকণমান পানী উঠিছে। এতিয়া ইয়াতে অকণমান পানী দি দিছোঁ। এতিয়া অকণমান লাৰি দিছোঁ এইখিনি। এতিয়া হাই ফ্লেমত অলপ দেৰি খোলাকৈ থৈ দিম। এতিয়া ইয়াতে ধনিয়াখিনি দি দিছোঁ। পিঁয়াজৰ নলিখিনিও দি দিম। এতিয়া মোৰ ৰেচিপিটো ৰেডি হৈ গৈছে। ফ্লেমটো বন্ধ কৰি দিছোঁ। এতিয়া ইয়াত অকণমান পিঁয়াজৰ নলিৰে গাৰ্নিচিং কৰি দিছোঁ। বিলাহীৰ সৈতে কেঁচা বৰলীয়া মাছৰ এই ৰেচিপিটো ৰেডি হৈ গ'ল। মোৰ দৰে আপোনালোকে বনাই চাবচোন আৰু খাই বিৰাট টেষ্টি লাগে। আৰু এই নতুন ৰেচিপিটো আপোনালোকৰ চাই যদি ভাল লাগিলে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্টত জনাবলৈ নাপাহৰিব।